আজি যেহেতু এটিএম নেপালো মেইন ব্ৰাঞ্চৰ আৰু মেইন ব্ৰাঞ্চত থাকিলেহে মোৰ কাম হয় এটো কিনিলো ভাত চাত মানে ঢাকন দি থবৰ কাৰণে ভাল বিশালৰ পৰা ললো প্ৰায়খিনি বস্তু বিশালৰ পৰা ললো আজি এটো লৈছে 79 ঠিকে আছে আৰু মাখি সাকি নহলে বহুত আমনি কৰে আৰু এটা বস্তু ভাল পালো মোৰ চুলিখিনি সম্পূৰ্ণ কাৰ্লি নহয় যদি অলপ কাৰ্লি শেপ এটা আছে সো এটো হৈছে শ্যাম্পু লগতে সেৰাম হয় আউটশাইন বাই ওয়ান গেট ওয়ান ফ্ৰী আছিল এটো আপোনালোকে কোনবাই যদি লয় লব পাৰে এনেকুৱা বিশাল প্ৰডাক্ট যেটো বিশাল আজিকালি বিভিন্ন জায়গাত হৈছে 110 रुपीसৰ ঠিকে আছে আৰু কেটামান বস্তু খুব ভাল পালো এনেকৈ সিসাৰৰ বাটি সেট দেখাইছো মৌচুৰ পৰা আৰু এখিনি সিসাৰৰ গ্লাছৰ সেট হয় সো এখিনি সিসাৰৰ গ্লাছৰ সেট খিনি আছে 8 piece 99 rupees আৰু এখিনি হৈছে 6 piece 99 rupees খুব তা ভাল প্ৰাইসত পাইছো দামটো কম হলে কিন্তু বস্তুখিনি ভাল গিফট কৰিবৰ কাৰণে বা নিজে ইউজ কৰিবৰ কাৰণে ভাল আৰু এটো দেউতালৈ স্পৰ্টিং ললো কালাৰটো ভাল ডাঙৰ মানুহে পিন্ধিবৰ কাৰণে এটো বিশালৰ পৰা নহয় বেলেগৰ পৰা ললো আৰু মোৰ কাৰণে ললো ব্লাউজ এটো এটা আৰু এটা ফ্ৰক ললো গৰমৰ কাৰণে যেহেতু ভাল মই পিংক কালাৰ ভাল পাওঁ ফ্ৰক এটা ললো সো এনেকৈ অলপ বজাৰ কৰিলো এতিয়া অলপ ভাগৰ লাগিছে তাৰ পিছত আৰু এটা লৈছিলো বস্তু অলপ দিনৰ ফ্ৰুটছ খোৱাৰ অভ্যাস এটা কৰিছো বুলি কৈছিলো আপোনালোকক সো অলপ মধুৰি ললো আৰু বগৰী তেনেকৈ আৰু এতিয়া হি ফ্ৰেছ হৈ ৰুটি বনালো ৰুটি বনাই থোৱা আছে ৰাতিৰ মাজত ৰুটি খোৱা কৰিছো তাৰ পিছত আজি আৰু এটা কাম কৰিলো আমলখি আচাৰ অলপ বনাইছো আমলখি বইল কৰি বেছি বনোৱা নাই তোতে অলপহে দিছো আৰু দিব লাগিব আৰু আমলখি অলপ কাটি থৈছো আপোনালোকে চাগে জানে অলপ হেয়াৰ কেয়াৰ লবৰ কাৰণে মই দেখাইছো ৰব ভালকৈ দেখাইছো আপোনালোকক এনেকৈ থৈ দিছো টিফিনতে থৈছো আপোনালোকে বয়ামতো থব পাৰে আমলখি কাটি পানীত তিয়াই থৈছো আৰু এই পানীটোৰে কেইদিনমানৰ পাছত যেতিয়া চুলি ধুম চুলি হৰা কমে আৰু চুলি ভাল হয় সো আমলখিৰ পৰা আমি বিভিন্ন কিবা কিবি কৰিব পাৰো সেই কাৰণে ভাল আৰু আনিলো ডাবৰ মৌ এটো সো ৰুটিৰ লগত লগাই খাবলৈও ভাল বিভিন্ন ক্ষেত্ৰত ভাল তেনেকৈ আজি বজাৰ হৈ গল আৰু এতিয়া আহিলেও মুখ হাত ধুলো এতিয়া বস্তুবোৰ অলপ সামৰি থব লাগিব তাৰ পিছত আৰু বিভিন্ন কাম আছে কৰি লওঁ ঠিক আছে নহলে পৰৱৰ্তী সময়ত পুনৰ লগ পাইছো আপোনালোককো বাই বাই